আমার ডিএসপি হেডকোয়ার্টার আমার সারার হাতর পড়া সম্বর্ধনা গ্রহণ করার জন্য অনুরোধ জানাইছি। এইখানে এতিয়া আমাৰ মঞ্চত আহিবলৈ এইখানে এই অনুষ্ঠানটি সম্ভৱ নহ'লহেঁতেন। সেই সহযোগিতা প্ৰদানৰ চিন্তা কৰিছে প্ৰথম কথা। দ্বিতীয় কথা, নিজৰ বহুমূলীয়া সময়ৰ মাজৰ পৰা ইমানখিনি সময় তেখেতে আপোনালোকৰ মাজত আছে, আপোনালোকৰ কথা শুনিছে। আৰু তৃতীয় কথা, নিজেতো আহিছেই, আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ, অভিভাৱকসকলৰ, ৰাইজৰ কিবা এটা প্ৰেৰণা হওক বুলি মোক আৰু ডিএছপি হেডকোৱাৰ্টাৰক ইয়ালৈ লৈ আহিছে নিজৰ লগত। কৈছে যে তোমালোকৰ কিছুমান কথাই যদি এই ছাত্ৰ ছাত্ৰীখিনিক কিবা এটা যদি প্ৰেৰণা দিয়ে তেতিয়াহ'লে সেইটোৱে মোৰ এই উদ্দেশ্যটো সফল বুলি মই ভাবিম। এইটোৱে কয় যে উপায় নাপাই চুৰ কৰিছোঁ, লোভত পৰি চুৰ কৰে, ভাল কাম বুলি কোনেও নকৰে। সেইকাৰণে কৈছোঁ যে মনটো যদি এতিয়া ভাল থাকে আৰু যদি নিজে যদি ভাবিছে যে এইটো ভাল কাম, কাৰণ এইটো ভাল কামেই হ'ব, বেয়া কাম হ'ব নোৱাৰে। বহুতে আমি বহুত কাম কৰোঁ যে আমি জানো যে এইটো বেয়া কাম বুলি ভাবিও কেতিয়াবা কৰোঁ, সেইটো কৰিব নালাগে। আমি যদি নিজে ভাবিছোঁ যে এইটো ভাল কাম, সেইটো ভাল কামেই হ'ব, এইটো বেয়া কাম কেতিয়াও হ'ব নোৱাৰে। বহুত দেৰি হ'ল। পৰ্বতসমূহ দুৰ্নীতি ভ্ৰষ্টাচাৰেৰে জড়িত হৈ পৰ্বতসমূহ সম্পত্তি কৰিছে, তেনে অভিযন্তা আমি পাইছোঁ। তেনে অভিযন্তা আমাক নালাগে। ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি মোৰ বিনম্ৰ আহ্বান, আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰাই হয়তো কোনোবা এদিন ভাল শিক্ষাৰে শিক্ষিত হৈ, উচ্চ শিক্ষাৰে শিক্ষিত হৈ ভাল ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব। তাৰ লগে লগে শিক্ষাৰ উদ্দেশ্য, শিক্ষা আমি লাভ কৰিলোঁ বা পঢ়া শুনা কৰিলোঁ, পঢ়া শুনাৰ উদ্দেশ্যও যে এইটো নহয় যে আমাক চাকৰি, যে জীৱনত সফল মানুহ কেনেকৈ আমি হ'ব পাৰিম। মই নিজে এজন সফল ব্যক্তি নহয়। এই অনুষ্ঠানবোৰত আচলতে তেনে সফল ব্যক্তিসকলহে আহিব লাগে, কথা বতৰা পাতিব লাগে, ভাৱ বিনিময় কৰিব লাগে। মোৰ যিটো এটা সম্যক ধাৰণা, ইমান দিন ৰাজহুৱা সভা কমিটি অনুষ্ঠানবোৰত অংশগ্ৰহণ কৰি মোৰ যিটো এটা ধাৰণা হৈছে যে সফল ব্যক্তি আচলতে কোন হয়, যে জীৱন আৰু জীৱিকা দুয়োটাই যেতিয়া সমান্তৰালভাৱে চলাই লৈ যাব পাৰে, সেয়েহে মই ভাবোঁ সফল ব্যক্তি। ছাত্ৰ ছাত্ৰী আৰু হাই ছেকেণ্ডেৰীত 16জনক, টোটেল মোৰ 45জন ছাত্ৰ ছাত্ৰীক আমি এইবাৰ অভিনন্দন দিছোঁ। আৰ্থিকভাৱে দুৰ্বলতা এনেধৰণৰ পৰিয়ালসকলক মেধাৱী ছাত্ৰ ছাত্ৰীসকলক কিবা সুবিধা দিছে নেকি এডমিশ্যন লোৱাৰ ক্ষেত্ৰত? তেওঁলোকক হয়, তাৰমানে আমি এইটো কিবা কৰি আছোঁ। তাৰপিছত আৰু আজি আমি লগতে ইয়াতে আমাৰ বিশেষভাৱে অসম এজন আমাৰ বেছি ছাত্ৰী আছে, তেখেত ছেকেণ্ড ডিভিজন পাছ কৰিছে। তথাপি আমি যে ইমান কষ্ট কৰি তাই অসমত নিউচি যি মানে কষ্ট কৰিলে তাৰ কাৰণে আমি তেখেতক আমি সম্বোধনা জনাইছোঁ, যাতে তেখেত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰেৰণা হওক। মাহিমা খাতুনৰ বিষয়ে আপোনালোকে কিবা পন্থা গ্ৰহণ কৰিছে? হয়, আমি তেখেতে যাতে পৰৱৰ্তী পঢ়াশুনাৰ কাৰণে যি সুবিধা পায়, যি কৰিব লাগে আমি ককাজাত জিলা সমিতিৰ পৰা তেখেতক নিশ্চয় চব বুজ লৈ
কি কৰিলে তেখেত মানে যাতে পঢ়াৰ যিটো স্পৃহা তেখেত ইমান বাধা মিছিল যিটো কৰিছে যিটো কৰিব পাৰে আগবাঢ়িব পাৰে তেখেত যাতে সফল হয় তাৰ কাৰণে যি আমি প্ৰকাশ গ্ৰহণ কৰিব লাগে আমি নিশ্চয় যোৱা বছৰটো এইবেলি Thank you.